মন্দিৰলৈ নোযোৱা যে বহুত দিনেই হ'ল, যাব মন যায় আছিলে। গতিকে আজি সেই চান্সটো পালোঁ দেই। মানে কালী পূজাৰ এখন নিমন্ত্ৰণ পাইছিলোঁ মা আৰু মই, গতিকে ওলালোঁ। আমাৰ ওচৰতে আছে মন্দিৰটো। গধূলি আমি 7টামান বজাত গ'লোঁ কালী পূজালৈ বুলি। এয়া মা আৰু মই এখন ফটো উঠি লৈছিলোঁ, লগতে অকণমান ভিডিঅ' কৰি ল'লোঁ। এয়া দাদা বৌহঁতৰ কালী পূজা আছিলে, কালী মন্দিৰতে পাতিছে। তেওঁলোকে পানী তুলিবলৈ গৈছে আৰু বহুতখিনি নীতি নিয়ম, বহুতখিনিতো দেখা নাই, বহুতখিনি নীতি নিয়ম থাকে কালী পূজাৰ। গোটেই ৰাতিপুৱাই যায় বোলে, কিন্তু আমি ইমান দেৰিলৈকে থকাটো সম্ভৱ নাছিল। সেয়েহে আমি সোনকালে চাহ পানী খাই গুচি আহিলোঁ। এয়া এগৰাকী মানে আমাৰ জেঠাই শাহু হয়, তেওঁৰ লগতে ফটো উঠিলোঁ। বহুতেই বেছি ভাল লাগিল। মন্দিৰলৈ গৈ এনেও বহুত বেছি ভাল লাগে, নহয় জানো?